everyone, welcome to my YouTube channel. এতিয়া দোকানলৈ আহি আছে আজি অকলে কাৰণ গাড়ী মুমাইকে আগতীয়াকে লৈ গ'ল। আপোনালোকক যে কৈ থাকো মুমাইকে লৈ গ'ল বুলি আপোনালোকে জনা নাই। মোৰ দোকানখন মোৰ মাৰ ঘৰৰ ওচৰতে হয়, সেই কাৰণে মাৰ ঘৰতে থৈ তাইক মই দোকানত কাম কৰিব পাৰো। সেইটো কাৰণে তাইক ৰাতিপুৱা লৈ যায়। ভাল নাইকল খাই আছো দোকানে আৰু নাইকল আজি মানে মাহঁতৰ ঘৰত থাকিলো, তাকে ভাত বনাবলৈ লৈছো। বলকচোন অলপ চাব। এয়া কুকাৰত চাউল লৈ লৈছো, ভাত বনাম এতিয়া। চাউলকেইটা ধুই লওঁ। ভাত বহাই দিলো। এতিয়া আমি বৰা বনাবলৈ প্ৰসাদ ধুই থৈছোঁ। প্ৰসাদেৰে এতিয়া বৰা বনাম। এতিয়া নহৰু আদা আৰু নৰসিংহ পাত ইয়াত ধুই পেলাই লৈ ল'ম, দেখুৱাই আছোঁ ৰ'ব। আজি মানে যি দোকানলৈ আহিলোঁ, দোকানৰ পৰা আৰু ঘৰলৈ ৰুমলৈ উভতি নগ'লোৱে। আজি মানে ৰুমলৈ ঘূৰি নগ'লোঁ, আজি মাহঁতৰ ঘৰতে থাকিলোঁ। কাৰণ মাহঁতৰ ঘৰৰ ওচৰতে শাওনৰ লাষ্ট বুলি ওচৰতে মন্দিৰ এটা আছে। সেই মন্দিৰটোতে মানে আজি নামৰ পাৰ্টি আনিব, সেইকাৰণে নাম চাম বুলিও ৰখিলোঁ। আজি মানে ৰুমলৈ নগ'লোঁ আৰু। এতিয়া মই ভাতৰ আয়োজন কৰি আছোঁ, দেখিছেই। এতিয়া বলকচোন মাহখিনি পিচি লওঁ, পিচি পেলাই বৰা খাম। পাত লৈছোঁ, জলকীয়া, আদা, নহৰু আৰু নৰসিংহ পাতৰ আগ, এইখিনি পিচি আমি বৰা বনাম। বলক আমি বৰা বনাওঁগৈ। এয়া এনেকৈ পিচি ল'লোঁ। এয়া প্ৰসাদ পিচি আনিলোঁ, এতিয়া বৰা বনামগৈ। মাৰ ঘৰত আহিও শান্তি নাই। বৰা হৈ আছে, বৰা প্ৰসাদৰ বৰা। বৰা হৈ গ'ল, এতিয়া আমি বৰা খাম। মানে বৰা দেখিলে মানে কি ক'ম, থাকিবই নোৱাৰোঁ, জিভা পানী ওলাই পৰে। ৰ'ব ধুনীয়া লাগিছে, বহুতেই ধুনীয়া লাগিছে।